दिनै जों उदालगुरि जिल्लानि सिङाव थानाय कालागाव हालामनि नाहरबारि गामियाव दंफैयो। साननैसोनि सिगाङाव जाना थांनाय दैबानानि जाहोनाव बिथांमोननि माथावरिया बायलाङो आरो बे माथावरिखौ दिनै दाब दाब गामिनिफ्राय फैनानै फाहामनायखौ नुनो मोनदों। नाहरबारि गामिनि बे लामानि नुथाय बिथांमोननिफ्राय जों मिथिनो लुबैगोन लामानि सोमोन्दै। মই এতিয়া ৰাস্তাটোৰ সন্দৰ্ভত কি কওঁ, আপোনালোকে দেখিছেই এই ৰাস্তাটো আজি আমি দেখাৰ পৰা এনেকুৱাই কমেও 20 বছৰ কম হোৱা নাই আমি জানাৰ পৰা এতিয়ালৈকে মেৰামতিৰ ব্যৱস্থা আমি দেখা নাই। আজি 10 বছৰৰ পৰা বেছি বেয়া হৈছে ৰাস্তাটো আৰু খৰাটো এইটো খৰা প্ৰত্যেক বছৰে হৈ থাকে এই তাৰ মাথাউৰি ছিঙাৰ কাৰণে। আৰু ইফালে এই ৰাস্তাটো ইয়াৰ পৰা গোটাই এইখন গাঁও আৰু এইখন গাঁৱৰ কানেকশ্যনৰ ৰাস্তাটো গোটাই পানীয়ে চেচ কৰি দিয়ে। তথাপি চলি আছিল ৰাইজে কিবা কষ্ট কৰি, কিন্তু কথা হ'ল এতিয়া আমাৰ বিশেষ অসুবিধা এই ৰাস্তাটোৰে বহুত মানুহ অহা যোৱা কৰে। স্কুলৰ ল'ৰা ছোৱালী ইফালে এখন স্কুল আছে আৰু সিফালৰ এই ল'ৰা ছোৱালী ইফালে যায়, কলাইগত যায়। গতিকে এইখিনি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সিফালেও যাব নোৱাৰে, সিফালেও খৰা হয়। গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ বহুত অসুবিধা হৈ আছে। লগতে বেমাৰ আজাৰ কিবা কিবি ক্ষেত্ৰত আমি কিবা এটা মানে আনিব যোৱাৰ ক্ষেত্ৰত এই গাড়ী ঘোঁৰা অনাৰ ক্ষেত্ৰত বহুত অসুবিধা হৈ যায়। ইমান সৰু ৰাস্তা আপোনালোকে দেখিছেই। তথাপি যদি আমি খৰাবিলাক নহ'ল হয়, তথাপি আমি যেনে তেনে অহা যোৱা কৰি আছোঁ। গতিকে খৰা হোৱাৰ পৰা আজি 4-5 বছৰৰ পৰা আমাৰ একদম চলাৰ অৱস্থাই নোহোৱা হৈছে। গতিকে আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে এই ৰাস্তাটোৰ ব্যৱস্থা যদি আপোনালোকৰ জৰিয়তে যদি কিবা চৰকাৰে যোনে নহওক বিভাগে যদি আমাক এইখিনি সহায় কৰি দিয়ে, তেতিয়াহ'লে আমি নিশ্চয় এই অঞ্চলৰ ৰাইজে বহুতখিনি সকাহ পাব। নিশ্চয় আপোনালোকৰ জৰিয়তে সেইটো সকাহ পাম বুলি আশা এটা থাকিল। बे माथावरि बायनायनि जाहोनाव बिथांमोना बेसे खहा जाखो आरो मा मा गामिया खहा जाखो बे सोमोन्दै जों बिथांमोननिफ्राय मिथिनो नाजागोन। আজি কাৰ্যসূচী মানে আজিয়ে নহয়, আমি আজি এই 5ম দিন হ'ল। আমি বহুত যিখিনি মানুহ আমাৰ এই হেৰিটো মথাউৰিটো ভাঙি যিমানখিনি মানুহৰ অপকাৰ হৈছে, মানে অভাৱনীয় অপকাৰ। বহুতৰ আকৌ দ্বিতীয়বাৰ মানে ৰুব লগা হৈ গৈছে খেতি। এই আমাৰ যিজন আমাৰ এনেকুৱা বিপদৰ সময়ত তেওঁ একবাৰ ইয়াতে আমাক মানে মাত আশাৰ দিম বুলিও মানে থিয়া দিয়া নাই। সেইটো কাৰণে তেওঁৰ ওপৰত আমাৰ মানে অত্যন্ত ক্ষোভ আমাৰ ৰাইজৰ। আৰু আমাৰ তেওঁ যিমানখিনি তেওঁৰ বিপৰীতে কোৱা হ'ব, হ'লেও তেওঁ যিখিনি কৰিছে সেইখিনি ক'বাই লাগিব। আমাৰ যিটো ৰাস্তা, তেওঁক আৰম্ভণিতে কৈছিলোঁ আমাক ৰাস্তাটো আৰু এই আমাৰ মথাউৰিটো আপুনি বেলেগ আমাক ব্যক্তিগত কাৰোবাক কিবা নেদেই সেইটো বেলেগ কথা। কিন্তু আমি কৈছিলোঁ কি আমাক ৰাজহুৱাভাৱে আমাক ৰাস্তাটো আৰু এই মথাউৰিটো আপুনি মেৰামতি কৰি দিয়ক। মেৰামতি কৰি দিলে আমি অত্যন্ত বহুখিনি মানুহ আমি উপকৃত হ'ম। কিন্তু আজি নাই, একেবাৰে নাই। এতিয়ালৈকে তেওঁ চৰকাৰী কোনো প্ৰতিনিধি আমাৰ ইয়াত মানে পদাৰ্পণে কৰা নাই। আমি যি ইয়াতে আমাৰ কিমান মানুহৰ ফিচাৰীৰ মাছ ওলাই গ'ল, কিমান মানুহৰ মানে ৰোৱা নষ্ট হৈ গ'ল, তেওঁ একাষাৰ মাত দিব লাগি এতিয়ালৈকে আমাৰ ইয়াত মানে কৰা নাই, পদাৰ্পণ কৰা নাই। গতিকে চৰকাৰক বিনম্ৰভাৱে আমি অনুৰোধ কৰোঁ, তেওঁলোক প্ৰতিনিধিসকল আহি চাই আমাৰ এই মথাউৰিটোৰ অৱস্থাটো, ডোংটোৰ ৰাস্তাটোৰ অৱস্থাটো চাই তেওঁলোকে কিবা তেওঁলোকৰ যদি আছে পুঁজিত কিবা সেই স্কিম আছে, তেওঁলোকে দি পেলাই আমাক অন্তত ইয়াতে আমাৰ এই অঞ্চলটোত প্ৰায় 600 মান গিৰিৰ উপকাৰ হ'ব। নাহৰবাৰী, হীৰাপাৰা তিনিখনে নহয়, দুখনে নাহৰবাৰী আৰু হীৰাপাৰা। মই বিচাৰিছোঁ কি যেতিয়া এওঁলোকে কালি আহিছে, তেওঁ কি ন বুলি কয় এই এণ্টনি বড়ো আহি আমাক অলপ এই ডঙবাটো ধন্যবাদ দিছোঁ, সাহাৰ্য অলপ দি থৈ গৈছে। টকা পইচা দিব নালাগে, আমাক বস্তা এখন দিছে। আমি তেনেকুৱাকৈ আমি চাপি 700 বস্তা দিছে। এই 3টা খৰাৰ কাৰণে আৰু এটা আছে, এতিয়া তাত লৈ যাম। এতিয়া কোনো এটা আমাৰ আজি অত বছৰে জগতচিত উঠছি, আমাৰ এটা মূৰা হাৰা ইয়াত একো দিয়া নাই। এতিয়া যদি তেওঁ তাত পানীত গোটেই খেৰাম আমি জগতচিতক। আজি 17 বছৰে আজি ইনকাম কৰিলা, কি কৰিলা আমাৰ ইয়াত কি কৰিলা? আহি তেনে জগতচিতে
আমি সেইকাৰণে কৈছোঁ কি এতিয়া জগত যেতিয়া আহে ইয়াত আজিয়ে গ'ল হিতাম পানীত সি ডাঙৰ হ'ব পাৰে আমি চিন্তা চৰ্চা আমি নকৰোঁ যি হয় আমাৰ খেতি যি সোপা অনিষ্ট হৈছে আমি কেতিয়াও আমাৰ মনে আমাৰ যেনেকুৱা হৈছে আপুনি যাওক এতিয়াও তালৈ যাওক একদিন আহিতো আমাক চাক আহি সেই আমি উঠাইছোঁ তেওঁক আমি এজন মানুহ ভোট নাপালে তেওঁ উঠবা নোৱাৰে হয়নে নহয় বাৰু সেইটো চিন্তা কৰি আপুনি তেওঁ কিয় নাহে আমি বোলে একোৱে কৰা নাই তাক কি কৰি দিয়া নাই এখন ৰাস্তা নাই একো নাই এই ৰাস্তাখন তুমি যাচ্ছ কিমান নাও খৰা হৈছে ছোৱালী মানুহ নামি গ'লে আমি চাব লাগে বেয়া লাগে বয়স্ক মানুহ এনেকুৱাকৈ কাপোৰ দাঙি দাঙি যায় আমি চাব অসহ্য লাগি যায় ছোৱালী মানুহ সেইটো কোনো এটা তাত বিচাৰ নাই মই নিজে আজি এই কুমুতে আজি কিমান বছৰ দি তাতে মাটি খুন্দি টকা ভাঙি ৰুই আছোঁ মই নিজে আজি তেওঁ ভাঙি গৈছে তেওঁ আজি চৰকাৰক এটা সুবিধা আমি একো পোৱা নাই এটা মূৰ চিঙা বিজিয়াত আমাক চৰকাৰে একো এটা অনুষ্ঠান কৰা নাই এতিয়া তেওঁলোকে যদি আহি চাই তেতিয়া মনটো ভাল লাগিল হয় কিবা দে নেদেই বা সাহায্য দে নেদেই যেনিবা এতিয়া কুঠীয়া মানুহৰ ৰোৱা কিমান মাৰিছে আৰু দুইবাৰ আমি কুঠীয়া ক'ত পাম আমিতো কুঠীয়া নাপাম সেইকাৰণে এতিয়া যিয়ে হওক আমি যিটো এতিয়া লাগিছোঁ আমি এই দুখন গাঁৱেদি লাগি আমি কামটো আমি শেষ কৰিব এতিয়া উন্নত গৈছোঁ এতিয়া বৰ্তমান আমাৰ পানী কমছি।